হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ময়ো ভালে আছোঁ। মোৰ বেছি গাটো ভাল নাই আৰু চৰ্দি হৈ আছিলে। আজি অলপমান কম হোৱা নিচিনা। চৰ্দিটো অলপ ভাল পাইছোঁ, কিন্তু মাতটো চেঞ্জ হোৱা নাই। আৰু ভিডিঅ'টো বহুত দিনেই কৰা আছিলে, এডিট কৰা নাছিলোঁ, এতিয়া এডিট কৰিলোঁ। আৰু ভিডিঅ'টো আপলোড দিবই লাগিব, বহুত দিন হ'ল দিয়াও নাই। আজি 6 দিনমান আগত এটা ভিডিঅ' দিছিলোঁ। আৰু এতিয়া চৌকাটো সাৰি আছোঁ। লেতেৰা হৈ আছিলে, বহুত দিন মোচা নাছিলোঁ। এতিয়া চৌকাটো মুচি লওঁ। চৌকাটো বেছি ভালকৈ নুমুচোঁ, এনেই ওপৰে ওপৰে অলপ মুচি দিম। গাটো যিহেতু ভাল নাই, চৰ্দি জ্বৰ হৈ আছে, সেইটোৰ কাৰণে আকৌ বেছি পানী লাৰি থাকিলেও ভয় লাগে, আকৌ জ্বৰ হ'ব বুলি। এইবাৰৰ জ্বৰটো অলপ বেলেগ ধৰণৰ। টেবলেট খালেও নকমে। যদি টেবলেট খাইছোঁ, তথাপিও তাৰমানে কি হয়, 2 ঘণ্টামান পাছত আকৌ জ্বৰটো উঠে। আকৌ যদি টেবলেট খাই দিওঁ, আকৌ কমে উঠে, এনেকুৱা হৈ থাকে। তাৰমানে জ্বৰটোৱে অলপ বেলেগ ধৰণৰ। হ'লেও এই 2 দিন ভাল পাইছোঁ। আৰু আলহী আহিব। ৰাতি ভাত খাব মাতিছিলোঁ, ৰাতি নাহিলে। ৰাতিপুৱা বোলে ভাত খাই যাব। ৰাতিপুৱা বুলি কওঁতে 9টামান বজাত ভাত খাই কিনে যাব। সেইটোৰ কাৰণে সেইফালে মাংসখিনিও বহাই দিছোঁ। ইমান আৰু ভিডিঅ' কৰি থকা নাই মই। আৰু এইফালে কবি কুটি আছোঁ আৰু চাহো খাই আছোঁ, লগতে বিস্কুটেদি। ভাত খাম যিহেতু, সেইটোৰ কাৰণে বিস্কুটেদি চাহ খাই আছোঁ। ফুলকবি বনাম আৰু কেপচিকাম, জলকীয়া এনেকৈ মিক্স কৰি ভাজি বনাম। আৰু দালি আছে, এনেকৈ বনাম। আৰু মাছ বিলাহী বনাম। এতিয়া পটাপট আঞ্জাখিনি কুটি লওঁ মই। কবিখিনি কুটা হৈ গ'ল আৰু মই তাৰে যিখিনি জাবৰ ওলাইছিলে, বাকলি চাকলি, এইকেইটা গৰুৰ কাৰণে থৈ দিছোঁ। আৰু এইফালে কাটি আছোঁ পিঁয়াজ, মাছ ভাজিৰ কাৰণে। আৰু মুখত কিবা চোবাইও আছোঁ, চাহ খাই আছিলোঁ। আৰু এইফালে কেপচিকাম, জলকীয়া, বিলাহী, পিঁয়াজ একেলগে কাটি মিক্স কৰি ভাজিম। ভাজি কিনে আকৌ ওপৰত মাছ দি দিম। আৰু ৰন্ধা বঢ়াও কৰি আছোঁ, এইফালে কথাও পাতিছোঁ একবাৰ দুবাৰ। ৰাতিপুৱা উঠাৰ পৰা ৰেচে নাই। এতিয়া 9টা বাজিবই হ'ল। এইফালে মই ভাজি লৰাই আছোঁ আৰু এইফালে বহাই দিছোঁ মাছ ভাজি। বনোৱা সিজোৱা হৈ গ'ল। আৰু এতিয়া একবাৰ ৰুমৰ ফালে চাইও, ৰুমৰ বা কি অৱস্থা হৈ আছে। আৰু ইমান মানে ঠাণ্ডা দিনটো একদম আমনি লাগে নহয়। কাপোৰ কানি, লেপ, কেতিয়া যে গৰম দিন আহিব নিচিনাই লাগি যায় ৰুমৰ অৱস্থা দেখিলে মানে। এইয়া চাওক ৰুমৰ অৱস্থা। পটাপট ৰুম চুম ভাল কৰি আকৌ ঘৰত আহিলোঁ। আলহী আহিছে, এইখিনি ভাজি হৈ গ'ল ৰেডি। আলহী খাই বৈ ভাত খাই গুচি গ'ল। আৰু ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ, লাজ লাগে বোলে, এইটো কাৰণে ভিডিঅ' নকৰিলোঁ। আৰু মই এতিয়া খাই লৈ বিট চাটনি কৰিছিলোঁ, বিট বেছি নাই। আলহীয়ে গোটেইখিনি খালে। ভিডিঅ' চালে ক'ব খাইছে বুলি। আৰু এখেতে মাছ মাৰি আনিছিলে, মাছ হৈ গ'ল। আৰু আজি বতাহ মাৰি আছে, এই বতাহৰ কাৰণে বেমাৰ আহি আছে। খাই বৈ আজৰি হ'লোঁ। আৰু এতিয়া আহিছোঁ বাৰীত, অলপমান শাক চাক ছিঙি লৈ যাওঁ। শাক বেছি ভাল হোৱা নাই, এইবাৰ বৰষুণ চৰষুণো নাই আৰু এনেকৈ পানীও দিয়া নাই পথাৰত। এইটোৰ কাৰণে পালেং শাককেইটাও ডাঙৰ হোৱা নাই, সৰু সৰু হৈ আছে। বাচি কিনে কেইটামান এনেই লৈ যাওঁ। আৰু দিনততো আমাৰ শাক থাকেই। আৰু আপোনালোকে প্ৰায় ভিডিঅ'ত মোৰ শাকৰ আঞ্জা দেখিছেই। সৰু সুৰা বাৰী, বেছি ভাল হোৱা নাই, তথাপিও দেখালোঁ। শাক চাক ছিঙিলোঁ। এতিয়া আহি আছোঁ ঘৰত। লাওৰ পাত লৈছোঁ, লাওৰ পাত নহয়, আলুৰ পাত লৈছোঁ, পালেং শাক এনেকৈ সৰু সুৰা। এতিয়া আকৌ গা পা ধুই আজৰি হ'লোঁ। আৰু দুপৰীয়া বনাম কণী, আলু, বিলাহী আৰু শাক ভাজি। দালি আছে ৰাতিপুৱাৰে। এটা কণী আলু অলপ বেলেগ ধৰণে বনাম। বিলাহী আৰু পিঁয়াজখিনি ভাজি লৈছোঁ। আৰু অলপমান গলি যোৱাৰ নিচিনা হ'লে আলুখিনি দিম। আলুখিনি দি লোৱাত অলপমান ভাজি লৈছোঁ। ভাজি কিনে অকণমান পানী দি লৈছোঁ। আৰু কণী 4টা লৈছোঁ। 4টা কণীয়ে চাইডে চাইডে ভাঙি দিছোঁ। এতিয়া কণী আলুখিনিও হৈ গ'ল। আৰু ওপৰত জালুকৰ গুড়া ছটিয়াই দিছোঁ। একদম শ্বৰ্টকাটকৈ দেখাইছোঁ।
খাবলৈ বহুত টেষ্টি হয়। এইফালে হৈ গ'ল শাক ভাজি, দালি আৰু কণী আলু। নেইনাক মই ভাত খুৱাই দিম। নেইনাই নিজে নাখাই বোলে, তাইৰ গাটো ভাল নাই, সেইটো কাৰণে ময়ে খুৱাই দিওঁ। এনেই মই বেছি ভাত নোখোৱাওঁ, তাই নিজেই খায়। সৰু টিকলিটোক কেতিয়াবা খুৱাই দিম বুলি ভাবিলে কেতিয়াবা খায়, কেতিয়াবা তাই নিজে খায়, কিন্তু নিজে খালে একদম গোটেই ঘৰ মৰণা কৰি থৈ দিয়ে আৰু। আজি আলু কণীৰ ৰেচিপিও একদম শ্বৰ্টকাট দেখালোঁ, আজি ভিডিঅ'ও শ্বৰ্ট কৰিছোঁ। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।